ইয়াৰ লগত আমি আৰু এটা আঁচনি সেই সময়ত ঘোষণা কৰিছিলোঁ যে যিসকল আই মাতৃ 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত বিধৱা দুৰ্ভাগ্যজনকভাৱে বিধৱা হ'ব লাগে তেওঁলোকক আমি এককালীনভাৱে 25,000 টকাৰ এটা সাহায্য আগবঢ়াম। এই আঁচনিটোৰ উদ্দেশ্য আছিলে যে যেতিয়া কোনোবা দুৰ্ভাগ্যজনক কাৰণত স্বামীৰ মৃত্যু হয় ডেকা বয়সতে সাধাৰণতে পৰিয়ালটোলৈকে বহুখিনি ধাৰ এৰি থৈ যায়। কাৰণ যেতিয়া যুৱ বয়সত কোনোবা স্বামীৰ মৃত্যু হয় সাধাৰণতে তেওঁ গুৰুতৰ অসুখত মৃত্যু হয়। বেমাৰৰ চিকিৎসাৰ কাৰণে পৰিয়ালটোৱে টকা পইচা খৰচ কৰে আৰু পৰিয়ালটোৱে বহু সময়ত বেংকৰ পৰা লোন আদি লৈ ল'ৰা ছোৱালীক পঢ়াবৰ বাবে চেষ্টা কৰে, দেউতাক মাকৰ বাবে ঘৰ বাৰী বনাব চেষ্টা কৰে আৰু সেই সময়তে জীৱনৰ আটাইতকৈ মূল্যৱান সময়ছোৱাত যেতিয়া কোনোবা এজন পুৰুষ এই পৃথিৱীৰ পৰা আঁতৰি যায় তেতিয়া তাৰ লগে লগে সেই বিধৱা মহিলাগৰাকীয়ে বহু দুখ কষ্ট ভোগ কৰিব লাগে। গেলামাল দোকানত থাকি যোৱা বাকীখিনিৰ পৰা মৃতকৰ শ্ৰাদ্ধ কৰাৰ পৰা আৰু ব্যক্তিগত ধাৰ আদি লৈ আমি যি ট্ৰিটমেণ্ট কৰাৰ কাৰণে স্বামীৰ বাবে খৰচ কৰিছিলোঁ এই গোটেইবোৰ ধাৰে আমাক একেলগে হেঁচা মাৰি ধৰে। তাৰ ফলত এই বিপদৰ পৰা আমি ওলাই যাবলৈ আমাক যথেষ্ট সময়ৰ প্ৰয়োজন হয়। সেইবাবে আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলোঁ যে 18 বছৰৰ পৰা 45 বছৰ বয়সত কোনোবা যদি মহিলা বিধৱা হ'ব লাগে দুৰ্ভাগ্যজনকভাৱে ৰাজ্য চৰকাৰে তেওঁলোকক 25,000 টকাৰ এটা তৎকালীন সহায় আগবঢ়াব। বিধৱা পেঞ্চনটো পাবই আৰু যাৰ প্ৰয়োজন তেওঁ অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব, কিন্তু অতিৰিক্তভাৱে তেওঁলোকে কি পাব? এটা 25,000 টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ পৰা লগে লগে তেওঁলোকে লাভ কৰিব। আমি আজি সমগ্ৰ অসমতে সেই ক্ৰাইটেৰিয়াত পৰা বা যিসকল দুৰ্ভগীয়া আই মাতৃৰ স্বামী হাৰা হ'বলগীয়া হ'ল তেনে 11,000 পৰিয়ালক বা 11,000 আই মাতৃক আজি আমি ৰাজ্য চৰকাৰৰ পৰা 25,000 টকাকৈ মুকলি কৰি দিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ।